কবিতাৰ শিৰোনাম মিছা কথা নকবা। মিছা কথা নকবা বন্ধু হ'ব, সঁচা কথা বিচাৰলৈ পৰিৱৰ্তন নকৰিবা। কাৰণ আজি মিছা মাতত শক্তি আছে বুলি তুমি হাজাৰবাৰ সঁচা কথা মিছালৈ পৰিৱৰ্তন কৰিবা, কিন্তু এদিন মিছা কথা কৈ ভাগৰ আৰু সঁচা কথাষাৰ ওলাই পৰিব, সত্য প্ৰতিষ্ঠা হ'ব আৰু সেইদিনা তোমাৰ আচল ৰূপটো সকলোৱে দেখিব। সেইদিনাৰ পৰা তোমাক মানুহে ঘৃণা কৰিব। বন্ধু, যদি তোমাক মানুহে ঘৃণা কৰে তেন্তে তুমি সবা দান, অৰ্থাৎ তুমি মানুহ নহয়, তুমি ৰাক্ষস। সেইবাবে মহাত্মা গান্ধীয়ে কয়, সত্য সদায়